হাই ফ্ৰেণ্ড নমস্কাৰ মই অঞ্জিত আৰু অটিএম ফাৰ্মিংলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব বিচাৰিছোঁ যে কিদৰে আপোনালোকে ভোট জলকীয়াৰ পৰা নিজে গুটি তৈয়াৰ কৰি গুটি পচাই তাৰ পৰা আপুনি ভোট জলকীয়া পুলি বনাব পাৰে তাৰ বিষয়ে। গতিকে আহক ডিটেইলকৈ জানো। ভোট জলকীয়া পুলি বনাবৰ কাৰণে খুব বেছি খৰচৰ দৰকাৰ নাই। জাষ্ট আপোনালোকে বজাৰত যিটো ভোট জলকীয়া পায় সেই ভোট জলকীয়াটো কিনি আনিলে হ'ল। যিদৰে মই ইয়াত আপোনালোকক দেখাব বিচাৰিছোঁ, ইয়াত মই কেইটামান ভোট জলকীয়া কিনি আনিছোঁ আৰু ভোট জলকীয়া কিনাৰ পাছত মই এই চাকু এটা লৈছোঁ, কটাৰী চাকু ল'লে ভাল, কাটিবলৈ সুবিধা। তাৰপিছত এটা চেপেনা লৈ লৈছোঁ আৰু যদি আপোনালোকৰ লগত হেণ্ড গ্লভছ আছে হেণ্ড গ্লভছটো লৈ ল'ব, কিয়নো ছেফটি ছাইডটো চোৱা দৰকাৰ। ভোট জলকীয়া খুবেই জ্বলা থাকে, হাতত বা ছালত লাগিলে জ্বলে, গতিকে এইটো ছেফটি ছাইড আৰু এইটো আপোনালোকে চাই ল'ব আৰু তেনেকৈ আপোনালোকে কৰিব পাৰিব। চ' এইদৰে আপোনালোকে ভোট জলকীয়াটো কাটি পিনে তাৰ গুটিকেইটা ওলাই ল'ব আৰু গুটিকেইটা ওলোৱাৰ পাছত ইয়াত দেখিছে মোৰ গুটিকেইটা ওলোৱা হৈ গ'ল আৰু এইদৰে তাৰ ওলোৱাৰ পাছত আপোনালোকে ৰ'দত 3 ঘণ্টাৰ কাৰণে এইটো শুকুৱাই থৈ দিব, কিয়নো 3 ঘণ্টা এইকাৰণে দৰকাৰ কেলে কি গুটিত মইশ্চাৰ থাকে। যদি তেনেকৈ যদি ডাইৰেক্ট লগাই দিয়ে এই মইশ্চাৰটোৰ কাৰণে গুটিটো পচি যায়। গতিকে যদি আপুনি ৰ'দত শুকাইছে তেনেহ'লে গুটিত যি পানী থাকে এইটো শুকাই যায় আৰু তাৰপিছত তাৰ জীৱাণু বা কীটাণু কিবা এটা থাকিলে বা বেক্টেৰিয়া থাকিলে এইটো মৰি যায় আৰু তাৰপিছত এইটো ট্ৰাইক'ডাৰ্মা দি ট্ৰিটমেণ্ট কৰি ল'ব আৰু তাৰ নেক্সট দিনা আপোনালোকে এটা খুব ধুনীয়াকৈ বেড বনাই ল'ব। বেড মানে এই কিবা আপোনাৰ য'ত নেকি ভোট জলকীয়া গুটি ৰুব তাৰ কাৰণে। আৰু সেইটো কৰিবৰ কাৰণে আপোনালোকে চিম্পলি মাটি খান্দি পিনে তাত সাৰকেইটা দি দিব, যেনে গোবৰ সাৰ, যদি ইউৰিয়া DAP দিয়ে সেইকেইটাও আপোনালোকে দিব পাৰিব কম মাত্ৰাত, যাতে গুটি লোকচান নকৰে সেই হিচাপে। আৰু ফাংগিচাইডটো ইউজ কৰিব, কেলে কি ফাংগিচাইড ইউজ কৰা এইকাৰণে দৰকাৰ, ফাংগিচাইড ব্যৱহাৰ কৰা এইকাৰণে দৰকাৰ কিয়নো যেতিয়া গুটিৰ পৰা পুলিটো ওলাব, পুলিটো ওলোৱা সময়ত আপোনাৰ এটা প্ৰব্লেম দেখা দিয়ে যাক কয় কলা ৰোগ, মানে সৰু পুলি গুৰিটো পচি যোৱা। গতিকে এই পচি যোৱা ৰোগৰ পৰা ৰক্ষা পাবলৈ কাৰণে ফাংগিচাইড ইউজ কৰিলে ভাল। ফাংগিচাইডে এই বস্তুটো মানে বেক্টেৰিয়াৰ কাৰণে হয় আৰু এই বেক্টেৰিয়াটো এই ফাংগিচাইডে মাৰি পেলাই তাৰপিছত এই প্ৰব্লেমটো দেখা নিদিয়ে। গতিকে এইদৰে খুব ধুনীয়াকৈ আপোনালোকে কম খৰচত বজাৰৰ পৰা ভোট জলকীয়া আনি গুটি ওলাই এইদৰে আপোনালোকে ভোট জলকীয়া পুলি বনাব পাৰে। আৰু এইটো আপোনাৰ ওপৰত ডিপেণ্ড কৰে কিমান বনায়, কম বনায়, বেছি বনায়, বা আপোনালোকে এনে ঘৰত 2-4টা খাবলৈ বনায়, এইটো আপোনালোকৰ ওপৰত ডিপেণ্ড কৰে। গতিকে এয়া হ'ল খুব চমুকৈ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ যে কিদৰে আপোনালোকে ভোট জলকীয়া গুটিবোৰ বনাব পাৰে এই বজাৰৰ পৰা ভোট জলকীয়া কিনি আনি। চ' এয়া আছিল আজিৰ কাৰণে, ইয়াতে মই আজি সামৰণি দিছোঁ আৰু নেক্সট পৰ্যায়ত আপোনালোকক ক'ম যে পুলি ডাঙৰ হোৱাৰ পাছত কি সাৰ দিলে তাত ভাল হয় এইটো বিষয়ে আপোনালোকক জনাম। চ' এই কথাটো জানিবৰ কাৰণে ভিডিঅ'টো লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব, যাতে অহা ভিডিঅ'টো আপোনালোকে প্ৰথমে পায় আৰু লগতে কিবা এটা সুধিব হ'লে কমেণ্ট কৰি দিব। গতিকে নমস্কাৰ, ধন্যবাদ, জয় আই অসম।